অসম পুলিচৰ লগতে আৰু আন এটা টপিক হৈছে SSC GD তাতো যেহেতু বহুতো মানে ভেকেঞ্চি ওলোৱা কথা আছিল আৰু বিশেষকৈ মে মাহৰ প্ৰথম সপ্তাহতে যেহেতু এপ্লাই ষ্টাৰ্ট হোৱাৰ কথা বা এনেকুৱা ধৰণৰ হোৱাৰ কথা আছিল আমি সকলোৱে গম পাওঁ তাৰ কাৰণে যেহেতু বহুতো আগৰে অধিক ষ্টুডেণ্টসমূহ ৰৈ আছে আৰু বহুতে কৈ যে আহিব নাহিব মানে নটিফিকেশ্যনটো আহিব নাই বা অসম পুলিচৰ কি হ'ব এনেকুৱা ধৰণৰ বহুতো কমেণ্ট আৰু মেছেজ আহি আছে সেইকাৰণে বনো এইটো ভিডিঅ' মই লৈ আহিছোঁ যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে বা এপ্লাই মানে অসম পুলিচত এপ্লাই কৰি থৈছে তেনে এইটো ভিডিঅ' আপোনালোক সম্পূৰ্ণকৈ চাব ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো শেষত অতি গুৰুত্বপূৰ্ণ কথা কিছুমান কোৱা হ'ব যদি আপুনি পোনপ্ৰথমবাৰ কাৰণে আছে এতিয়া ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনত প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই এনেকুৱা সুন্দৰ সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ আপোনালোক সকলোতকৈ আগত পাব যাই কিনে আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ চাওক যিহেতু মই পোনপ্ৰথমে SSC কথা কৈছোঁ যে আমি সকলোৱে গম পাওঁ যে SSC প্ৰায় 60,000ৰো অধিক মানে প্ৰায় সিমানমান পদ ওলোৱা কথা আছে ভেকেঞ্চি ওলোৱা কথা আছে আজি অলপ দিনৰ আগতে যিহেতু নটিফিকেশ্যন দিলে এইটো মে মাহৰ প্ৰথম সপ্তাহতে হোৱা কথা আছিলে মানে এপ্লাই অনলাইন মানে ষ্টাৰ্ট হোৱাৰ কথা আছিলে যদি আমি সেই ৱেবছাইটটো বৰ্তমানখন ভিজিট কৰোঁ তেনেহ'লে মানে ৱেবছাইটটো ডাউন হৈ আছে বুলি ক'ব লাগিব এতিয়ালৈকে কোনো ধৰণৰ খোল খোৱা নাই আৰু বহুতে কৈ আছে দাদা এইটো খোল খাব নাই আহিব নাহে যিহেতু পৰিস্থিতি এনেকুৱা হৈছে সকলোবোৰ যিহেতু বন্ধ হৈ আহি আছে এইটো মানে অনলাইনো নহ'ব নেকি এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন আহিছে বহুতো এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে আচলতে চাওক যদিহে এনেকুৱা ধৰণৰ এতিয়া আমি সকলোৱে গম পাওঁ যে বৰ্তমান সময়ত পৰিস্থিতি যিহেতু বহুতো বেয়া হৈ আছে হয়তো তাৰ কাৰণে অলপ দিন লেট হ'ব পাৰে আৰু আমি নেক্সট সপ্তাহলৈকে আমি বাট চাব পাৰিম তাৰ পাছতে আমি সকলোবোৰ কথা গম পোৱা যাব আৰু অসম পুলিচৰ যোনটো মই যিহেতু অসম পুলিচৰ যিহেতু মই এইটো ইয়াৰ ওপৰত আগতো মই অলৰেডি ভিডিঅ' বনাই দিছোঁ আৰু অলপ দিনৰ আগতে যদি এটা কল ৰেকৰ্ড ওলাইছিলে সেই কল ৰেকৰ্ডত DGP ছাৰে এটা কথা স্পষ্ট কৰে যে যোনটো বৰ্তমান সময়ত আহি আছে পৰিস্থিতি সেই পৰিস্থিতিটো অলপ ভাল হৈ লওক তাৰ পাছতে তেওঁলোকে সেই প্ৰায় সম্ভৱ ডিক্লেয়াৰ কৰি দিব আৰু তাৰ আগত হয়তো প্ৰায় চান্স নাথাকিব পাৰে কিন্তু SSC GDটো আৰু আমি প্ৰায় 10 তাৰিখ বা এনেকুৱা 12 তাৰিখলৈকে বাট চাম তেতিয়া সকলোবোৰ কথা স্পষ্ট হৈ যাব দিব নে নিদিয়ে আজিলৈ ইমানে ধন্যবাদ